নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ভিডিঅ'টো আৰম্ভ কৰাৰ আৰম্ভণিতে তোমালোকক অকণমান দৰকাৰী কথা কওঁ। বহুত ছাত্ৰ ছাত্ৰী মই কিছুমানৰ পৰা গম পাইছোঁ যে বহুতে ভিডিঅ'টো সম্পূৰ্ণৰূপে নাচায় বা স্কিপ কৰি চায়। গতিকে তোমালোকক এটা অনুৰোধ জনাইছোঁ, মই ভিডিঅ' যিমানবিলাক আপলোড কৰিছোঁ প্ৰায়বিলাক নতুন এটা ছফ্টৱেৰো আকৌ ইনষ্টল কৰি লৈছোঁ, কম্প্ৰেছ কৰোঁ। প্ৰায় 320p হয়। গতিকে যিবিলাক ভিডিঅ' জেনেৰেলি মেক্সিমাম 250 MB 260 MB তেনেকুৱা হয়। গতিকে তোমালোকৰ নেটৰ ডাটা শেষ হোৱাৰ ভয় নাথাকিব। এইবিলাক আচলতে টিকটকৰ আগতে 15টামান ভিডিঅ' চালে এইখিনি ডাটা গৈছিলে অনলাইনত। তাৰোপৰি তোমালোকে লাইভ ষ্ট্ৰিমিং যেতিয়া ভিডিঅ' চাবা, ডাইৰেক্ট অনলাইনত ভিডিঅ'খিনি চাবা, তেতিয়া তোমালোকৰ অলপ ডাটা বেছি যায়, কাৰণ ইয়াত এড আহে, কিবা কিবি আহি থাকে। গতিকে তোমালোকে ভিডিঅ'খিনি ডাউনলোড কৰি অটো বুলি অপশ্যন এটা পাবা বা 360p বুলি অপশ্যন পাবা, যিটো কম সেইটো ডাউনলোড কৰি ল'বা। অটো কৰি দিলে কথা নাই, কাৰণ মই 320pতে আপলোড কৰিছোঁ আৰু কম কৰি দিছোঁ। গতিকে তোমালোকে হাই কোৱালিটি হ'লেও কম MB তোমালোকৰ যাব। গতিকে তোমালোকে ডাউনলোড কৰি লৈ ভিডিঅ'বিলাক চাই তাৰ পৰা কিবা সুধিবলগীয়া থাকিলে, প্ৰশ্ন থাকিলে তোমালোকে গোটেইখিনি কথা লিখি ল'বা। তাৰপিছত ভিডিঅ'টো ডিলিট কৰি দিলেই হ'ল। তেতিয়া তোমালোকৰ অকণমান সুবিধা হ'ব বুলি মোৰ বিশ্বাস। তাৰোপৰি মই আজি স্বদেশ অধ্যয়নৰ ক্লাছ কৰিম। স্বদেশ অধ্যয়নৰ কিতাপ মই অৰ্ডাৰ দিছোঁ, কিন্তু কৰোণাৰ কাৰণে গুৱাহাটী অহা যোৱা যিটো আন্তঃজিলা যিটো পৰিবহণ ব্যৱস্থা এইটো আৰম্ভ হোৱা নাই কাৰণে কিতাপৰ দোকানী যাব পৰা নাই, কিন্তু আনি দিব বুলি কৈছে। তোমালোকৰ কাৰণে আনিম। বিশেষকৈ মোৰ বিদ্যালয়ৰ বৰ্ণালী ওজা নামৰ এগৰাকী ছাত্ৰী আৰু দুগৰাকীমান ছাত্ৰ খুব অনুৰোধ কৰি আছে। নিশ্চয় মই তাহাঁতৰ অনুৰোধ ৰক্ষা কৰি আকৌ আজি স্বদেশ অধ্যয়নৰ ক্লাছটো কৰিব ওলাইছোঁ। তাৰোপৰি মই দেখিছোঁ দৰং জিলাৰ ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো আমাৰ আৰ্টছৰ হায়াৰ ছেকেণ্ডেৰী গ্ৰুপ আছে, তাত মোৰ ভিডিঅ'বিলাক প্ৰায় শ্বেয়াৰ হোৱা মই গম পাইছোঁ। আৰু তাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ যিখিনি সঁহাৰি পাইছোঁ খুব ভাল লাগিছে। বিশেষকৈ কৃষ্ণ ডেকা নেকি এটা নাম পালোঁ, মই নামটো ভালদৰে আচলতে নামটো প্ৰনাউন্সিয়েশ্যনটো এনেকুৱা হ'ব গম নাপাওঁ, কৃষ্ণা নে কৃষ্ণ বুলিয়ে কৈছোঁ। তাৰপিছত হৰ্ষিতা বুলি এনেকুৱাকৈ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে কমেণ্টটো কৰিছে, ইণ্ডিভিজুৱেল গ্ৰুপত কৰিছে। গতিকে মই দেখিছোঁ, মোক ইউটিউবতো কোনোবাই কমেণ্ট কৰিছে, বাহিৰৰ ছাত্ৰ ছাত্ৰীয়ে। খুব ভাল লাগিছে, তোমালোকে সঁহাৰিখিনি দিছা। আৰু তোমালোকৰ টেনশ্যন ফ্ৰী কৰি দিছোঁ, তোমালোকৰ নেটৰ ডাটা বেছি নাযায়। পাবজি খেলিলে তোমালোকৰ 1 ঘণ্টা খেলিলে তাতকৈ বেছি ডাটা যাব। গতিকে তোমালোকে এইবিলাক বাদ দি অকণমান পঢ়া। আৰু নতুনকৈ তোমালোকে শুনিছা চাগে, আজি এটা লেটেষ্ট নিউজ আহিছে, নতুনকৈ শিক্ষানীতিটো আকৌ চেঞ্জ কৰিব। গতিকে ভৱিষ্যতে শিক্ষা ব্যৱস্থাটো আকৌ পৰিৱৰ্তন হ'ব, তোমালোকে যদি ভৱিষ্যতে শিক্ষকতা কৰা বা শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িছোঁ। গতিকে তোমালোকে যিকোনো প্ৰত্যাহ্বানত জয় হ'ব লাগিব। সেইকাৰণে মই তোমালোকক কথাবিলাক অকণমান মটিভেট কৰিবৰ কাৰণে কওঁ। বিশেষ দেৰি নকৰোঁ, মই স্বদেশ অধ্যয়নৰ তোমালোকক অনলাইন যি পাঠ কৰি আছোঁ, মই PDF ফাইল ডাউনলোড কৰি গৈ আছোঁ। গতিকে মই PDF তাৰ পৰা পঢ়িব লাগিব। কিতাপ হ'লে অকণমান সুবিধা, মোবাইলত আন এটা মোবাইলত স্ক্ৰীণখন বগা হৈছে, এনেকুৱাকৈ পঢ়িবৰ কাৰণে অকণমান দিগদাৰী হয়। আৰু মই চিলেবাছৰ টপিকখিনি জনাৰ কাৰণে মই মডেল এখন কিনিছিলোঁ, নামটো নকওঁ বাৰু, তোমালোকে গম পাবাই। কিন্তু তাৰ পৰা তোমালোকে পৰীক্ষাত নোটছবিলাক লিখিলে তোমালোকে বেছি নম্বৰ নাপাবা বুলি মই গম পাইছোঁ। ইমান বহুত ভালদৰে কথাবিলাক নাই, আৰু এনেই জাষ্ট টপিকবিলাক কিতাপৰ লাইন কেইটামান উঠাই দিছে। মই এইখন সমালোচনা নকৰোঁ, কিন্তু তোমালোকে ভাল নম্বৰ পাব খুজিছা, কথাবিলাক ভালদৰে জানিবা আৰু ধুনীয়াকৈ লিখিবা। এইবাৰৰ প্ৰশ্নখন সহজ আহিছিলে, কিন্তু নেক্সট তোমালোকৰ প্ৰশ্নখন বা কেনেকুৱা আহে। আৰু তোমালোকে জানা যে 80% এবভ পালে অভাৰঅল হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত ঈশানোদয় স্কীমৰ বহুত ধুনীয়া সুবিধা প্ৰদান কৰা হয় ছাত্ৰ ছাত্ৰীক। গতিকে সেই সুবিধাটো পোৱাৰ কাৰণে তোমালোকে স্বদেশ অধ্যয়নত লেটাৰ পাবা বুলিয়েই মোৰ বিশ্বাস। আৰু মোৰ হিষ্ট্ৰী ভাগৰ ক্লাছবিলাক তোমালোকে কিবা বুজি নাপালে নিশ্চয় জনাবা। আৰু মই ক্লাছ আৰম্ভ হ'লে উত্তৰবিলাক দিব চেষ্টা কৰিম, কিতাপত আণ্ডাৰলাইন কৰি হ'লেও। আৰু তোমালোকক এটা কথা ইয়াতে কওঁ, বিশেষকৈ মই ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিক কৈছোঁ, যিহেতু মোৰ চানুমণি মোৰ লগৰ আৰু হিতেশ কাকতি মোৰ লগৰে আছিলে। তাহাঁতৰ পৰা তোমালোকে প্ৰাচীন অসমৰ বৰ অসমৰ মেপখন তোমালোকে বুজি ল'বা। তেতিয়া তোমালোকে গম পাবা যে কোনখিনি কি, চিংফৌ ক'ত আছিলে, খামটি ক'ত আছিলে, এইখিনি গম পাবা। ইয়াত তোমালোকক এনেকুৱাকৈ মই যিহেতু বেছি মোৰ সামগ্ৰী নাই, বৰ্ডত তেনেকুৱাকৈ আঁকি দেখাব দিগদাৰী। মই ক্লাছ খুলিলে মোৰ বিদ্যালয়ত নিশ্চয় মই তেনেকুৱাকৈ দেখাব পাৰিম, কিন্তু তোমালোকৰ এনেকুৱা যাতে সুবিধা হয়, তোমালোকে নিশ্চয় হিতেশ ছাৰক বা চানুমণি বাইদেউক কথাখিনি সুধি তোমালোকে বুজি ল'বা। এতিয়া মই আৰম্ভ কৰিম তোমালোকৰ আজি স্বদেশ অধ্যয়নৰ, এইটো চাগে 3য়টো ভিডিঅ' হ'ব। আগতে মই প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলোঁ, য়াণ্ডা বুহন্দি আলোচনা কৰিছিলোঁ আৰু ডেভিড স্কটৰ বিষয়ে অকণমান আলোচনা কৰিছিলোঁ। যিহেতু মই ইয়াৰ পৰা তোমালোকক
PDF ফাইলৰ পৰা পঢ়ি তোমালোকক মই শিকাম যেহেতু মডেল যিখন কৈছিলোঁ তাত টপিকখিনিহে মই চালোঁ কিন্তু তাত কথাখিনি ভালদৰে নাই তাৰ পৰা তোমালোকে যদি পৰীক্ষাত লিখা তোমালোকৰ তেনেকুৱা ভাল নহ'ব তো মই সেইদিনা এটা ক্লাছ 10ৰ ভিডিঅ' ৰেফাৰেঞ্চ কৰিছিলোঁ তোমালোকক যে ব্ৰিটিছ বিৰোধী জাগৰণ চ' এণ্ডাবু সন্ধিৰ পিছত ডেভিড স্কটে কিছুমান শাসন ব্যৱস্থা চলাইছিলে প্ৰশাসনিক ব্যৱস্থা ৰাজহ ব্যৱস্থাটো সংস্কাৰ কৰিছিলে কিন্তু এটা ইয়াত কি হৈছিলে ব্ৰিটিছৰ বিৰুদ্ধে এটা জাগৰণ হৈছিলে ব্ৰিটিছ বিৰোধী বিদ্ৰোহ হৈছিলে বিৰোধী বুলি ক'লেও বিদ্ৰোহটো একে হয় ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ হৈছিলে চ' এই বিদ্ৰোহটো তোমালোকক ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সত এইখিনি কথা নালাগে ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সত লাগিছিলে চ' মই তোমালোকক এইখিনি কথা অকণমান কৈছোঁ প্ৰথমতে ব্ৰিটিছৰ বিৰুদ্ধে 3টা বিদ্ৰোহ হৈছিলে প্ৰথম দ্বিতীয় তৃতীয় বিদ্ৰোহ এই তিনিটা বিদ্ৰোহৰ বিষয়ে সংক্ষেপত আহিব পাৰে বা প্ৰথম বিদ্ৰোহটোৰ বিষয়ে অকণমান লিখাবলৈ আহিব পাৰে বা তৃতীয় বিদ্ৰোহটোৰ বিষয়ে অকণমান লিখাবলৈ আহিব পাৰে দ্বিতীয় বিদ্ৰোহটো বেছি গুৰুত্বপূৰ্ণ মানে বেছি দীঘলকৈ তোমালোকৰ PDF ফাইলৰ কিতাপখনত মই নাই কাৰণে এতিয়া বেছি আলোচনা নকৰোঁ যেতিয়া কিতাপখন আহিব মই নিশ্চয় ডিটেইলছ আলোচনা কৰিম তোমালোকে কমেণ্ট যোগে মোক ইউটিউবৰ লিংকত গৈ জনাবা আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইবাৰ বঢ়াবা এইটো মই বাৰ বাৰ কৈ আছোঁ লাইকৰ কথা মই নকওঁ লাইক কৰিলেও ভাল লাগে কিছুমানে বদমাচি কৰি ডিছলাইক কৰি দিয়ে মানে হিংসাতে দিয়ে নেকি মনটো খুব বেয়া লাগি যায় চ' কমেণ্টত তোমালোকে জনাবা কথাবিলাক ব্ৰিটিছ বিৰোধী অভ্যুত্থান তোমালোকে যদি PDF ফাইলত চাই আছা তোমালোকে PDF ফাইলখিনি ডাউনলোড কৰি তোমালোকে PDF ফাইলৰ পেজ এনে 31 হ'ব কিন্তু এইখন পেজ 87 চ' 87 পেজত চাবা যাৰ কিতাপ আছে তো নিশ্চয় ভাল তোমালোকে তাৰ পৰা চাবা ইয়াতে কৈছে যে নামনি অসম অধিগ্ৰহণ কৰাৰ পিছত উজনি অসমখনো ব্ৰিটিছৰ শাসনাধীন কৰিব বুলি ভয় খাইছিলে মানে অসমীয়া মানুহবিলাকে ভয় খাইছিলে যে নামনি অসমখন দখল কৰিলে তাৰপিছত উজনি অসমখনো দখল কৰিব কিন্তু প্ৰথমতে ব্ৰিটিছে কি কৰিছিলে উজনি অসমত কাক ৰজা পাতিব কি কৰিব তেনেকুৱা একো সঠিক সিদ্ধান্ত লোৱা নাছিলে নামনি অসমতে ব্ৰিটিছে নিজৰ মানে শাসন ব্যৱস্থাটো দৃঢ় কৰিছিলে আৰু মানসকলক খেদি মানে ইংৰাজে ব্ৰিটিছসকলে অসমত শান্তি প্ৰতিষ্ঠা কৰিব বুলি অসমৰ লোকবিলাকে প্ৰথমে বিৰাট ভালে পাইছিলে ব্ৰিটিছক যে ভাল কৰিছে মানৰ ইমান অত্যাচাৰৰ পৰা আমাক মুক্ত কৰিছে কিন্তু লাহে লাহে দেখিলে যে শাসন ব্যৱস্থা লাহে লাহে সলনি কৰিলে ব্ৰিটিছৰ যাতে সপক্ষে হয় তাৰপিছত মই আগৰ ডেভিড স্কটৰ কথাত কৈছোঁ যে তেওঁ পুৰন্দৰ সিংহক ৰজা পতাৰ কাৰণে পৰামৰ্শ দিছিলে সেইখিনি কথা ইয়াতে আমাক এতিয়া লাগিব প্ৰথম যিটো ব্ৰিটিছ বিৰোধী বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহটো ব্ৰিটিছে যেতিয়া অসমখন লাহে লাহে দখল কৰাৰ কথা মানে এটা মানুহৰ এটা কি হয় এটা অনুভৱ এটা হয় ন অভিজ্ঞতাৰ পৰা মানে গম পাইছিলে যে যিবিলাক আহোমৰ দা ডাঙৰীয়া আছিলে আহোমৰ ৰজা আছিলে তেওঁলোকৰ সুবিধাবিলাক লাহে লাহে নোহোৱা হৈ যাব ধৰিছিলে আৰু গম পাইছিলে যে ব্ৰিটিছে লাহে লাহে তেওঁলোকৰ শাসনভাৰ গ্ৰহণ কৰিব ধৰিছে মানে নিয়ন্ত্ৰণত আনিব ধৰিছে তাৰ কাৰণে এটা ব্ৰিটিছ বিৰোধী বিদ্ৰোহ হৈছিলে আৰু এই বিদ্ৰোহটো প্ৰথম মানে আগভাগ লৈছিলে ইয়াতে তোমালোকৰ নামটো আছে তোমালোকে আণ্ডাৰলাইন কৰিব পাৰা প্ৰথম ব্ৰিটিছ বিৰোধী অভ্যুত্থান বুলি 1800 এইখিনি আণ্ডাৰলাইন কৰিবা তোমালোকে কিতাপ আছে যদি 1828 চনত পূৰ্বৰ বৰগোহাঁই পদবী খোৱা ধনঞ্জয় ডাঙৰীয়া নেতৃত্বত আহোম ৰাজ পৰিয়ালৰ সন্তান গোমধৰ কোঁৱৰক ৰজা পতাৰ বাবে প্ৰথম ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ উত্থান ঘটে চ' সহজকৈ বুজিলা প্ৰথম ব্ৰিটিছ বিৰোধীৰ মানে যিটো বিদ্ৰোহ হৈছিলে তাৰ দায়িত্বভাৰ লৈছিলে ধনঞ্জয় বৰগোহাঁই আৰু তেওঁ কাক ৰজা পাতিব বিচাৰিছিলে আহোম ৰজা গোমধৰ কোঁৱৰক এইখিনি তোমালোকে আণ্ডাৰলাইন কৰিব পাৰা তাৰপিছত তোমালোকে নোটছটো কেনেকৈ হয় আমি পিছত আলোচনা কৰিম তোমালোকক ইম্পৰ্টেণ্ট কথাখিনি মই কৈছোঁ যে সেই সময়ত ইয়াতে দিছে আহোম অভিজাত আৰু পুৰোহিত সত্ৰাধিকাৰ সকলৰ সমৰ্থন লাভ কৰি গোমধৰ কোঁৱৰক ৰজা পতাৰ বিহা কৰা হয় মানে গোমধৰ কোঁৱৰক কোনে কোনে ছাপোৰ্ট কৰিছিলে এইখিনি কথা কৈছে আৰু তাত বেছিভাগ মানে এণ্ডাবু সন্ধিৰ পিছত মানসকলক খেদোৱাৰ পিছত লাহে লাহে ব্ৰিটিছ সৈন্যবিলাকে ইমান বেছি ৰখা নাছিলে তাৰ পৰা কিছুমান গুচি আহিছিলে উজনি অসমৰ পৰা আৰু সেই সুযোগ লৈ কি কৰিছিলে তাতে কিছুমান চিংফৌ যিটো মই তোমালোকক মেপৰ কথা ক'লোঁ চিংফৌ তাৰপিছত ভুটীয়াসকলে আক্ৰমণ কৰিছিলে লুটপাট কৰিছিলে আৰু যোৰহাটৰ দক্ষিণ পশ্চিম কোণত থকা বচা নামৰ ঠাইত গোমধৰ কোঁৱৰক আনুষ্ঠানিকভাৱে ৰজা পতা হৈছিলে মানে কৈছিলে যে আমাৰ ব্ৰিটিছে আৰু আমাৰ ইয়াতে একো কৰিব নোৱাৰে আমাৰ উজনি অসমৰ আহোমৰ এইখিনি গোমধৰ কোঁৱৰ ৰজা তাৰপিছত তোমালোকে চাবা এই কথা গম পাই ধনঞ্জয় বুঢ়াগোহাঁই যেতিয়া সশস্ত্ৰ বাহিনী এটা গঠন কৰিছিলে ব্ৰিটিছক খেদিবৰ কাৰণে তেওঁ কি কৰিছিলে ৰংপুৰ দখল তোমালোকে আহোম যুগৰ যেতিয়া কথা পঢ়িছিলা সমাজ বিজ্ঞানত প্ৰায় ৰংপুৰ নামটো শুনিছিলা ৰাজধানী আহোমৰ ৰাজধানী এখন ৰাজধানী আছিলে চ' তোমালোকে
আহোমসকলৰ এই ৰংপুৰ দখল কৰিবৰ কাৰণে যোজা কৰিছিলে। কিন্তু কি হৈছিলে, সেই সময়ত ব্ৰিটিছসকলৰ যিবিলাক যোগাযোগ ব্যৱস্থা আছিলে উন্নত আছিলে, টেকন'লজি সেই সময়তো ব্ৰিটিছৰ তুলনামূলকভাৱে এতিয়া নিচিনা নহয়, অকণমান আছিলে। চ' তেওঁলোকে আগতে গম পাইছিলে কিবা বিদ্ৰোহ হ'বনে, কিবা ক'ত কি হৈ আছে গম পাইছিলে। ফলস্বৰূপে কি হৈছিলে, ইয়াত চোৱা তোমালোকে PDF ফাইলত য'ত আছে তোমালোকৰ কিতাপত, ব্ৰিটিছ প্ৰশাসনে বিদ্ৰোহৰ উমান পাই লেফটেনেণ্ট ৰাডাৰফৰ্ডক বিদ্ৰোহ দমনৰ বাবে প্ৰেৰণ কৰে আৰু ব্ৰিটিছ সেনাবাহিনী এটালৈ ৰাডাৰফৰ্ডে বিদ্ৰোহীসকলক মৰিয়নীত আগচি ধৰে। মৰিয়নী যোৰহাটৰ এখন ঠাই, চাহ উদ্যোগৰ মানে তাত চাহপাত খেতি খুব ভাল হয় আৰু ৰেল ষ্টেচন আছে, মই গৈছিলোঁ। চ' মৰিয়নী যোৰহাটত হয়, তোমালোকে জানি থবা। তাৰপিছত ব্ৰিটিছ বাহিনীৰ সৈতে কি কৰিছিলে, আহোমসকলতো ইমান আৰু বন্দুক বাৰুদ নাছিলে, যিটো আমি চিপাহী বিদ্ৰোহত এটা কাৰণ পাওঁ, পিছত পাওঁ, তোমালোকে জানা নিশ্চয়। বেছি সুবিধা নাছিলে, ব্ৰিটিছসকলৰ লগত মানে ফেৰ মাৰিব নোৱাৰিলে আৰু হাৰিলে যুদ্ধত, এই বিদ্ৰোহত হাৰিলে। আৰু বিদ্ৰোহীসকলে মোকাবিলা কৰিব নোৱাৰি কিছুমান পলাই গৈছিলে আৰু গোমধৰ কোঁৱৰে আত্মসমৰ্পণ কৰিছিলে, মানে চাৰেণ্ডাৰ কৰিব লগা হৈছিলে। আৰু ধনঞ্জয় বৰগোহাঁই আৰু তেওঁৰ 2 পুত্ৰকো ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে। ব্ৰিটিছে এওঁলোকক গ্ৰেপ্তাৰ কৰিলে। তাৰপিছত গ্ৰেপ্তাৰ কৰাৰ পিছত কি হ'ব, আদালতত মানে মীমাংসা হ'ব কোনে কি কৰিছে। আৰু ইয়াত কি কৰিছিলে, বিদ্ৰোহৰ অপৰাধৰ বাবে, বিদ্ৰোহ কৰাৰ বাবে গোমধৰ কোঁৱৰক কি হৈছিলে, মৃত্যুদণ্ড দিয়া হৈছিলে। কিন্তু পৰৱৰ্তী কালত ভাবিলে যে এওঁ আহোমসকলৰ ৰজাই আছিলে, অলপমান ব্ৰিটিছে বিবেচনা কৰি তেওঁৰ মৃত্যুদণ্ডৰ পৰা ৰেহাই দি যাৱজ্জীৱন কাৰাদণ্ড দিছিলে। আৰু ধনঞ্জয় বৰগোহাঁই যিটো আছে, তেওঁকো মৃত্যুদণ্ড দিয়া হৈছিলে, কিন্তু তেওঁ অলপ বুদ্ধিয়ক আছিলে। তেওঁ আকৌ পিছত এটা বিদ্ৰোহত আগভাগ ল'ব, আমি পাম তৃতীয় বিদ্ৰোহটো, সেইটো আমি পিছত আলোচনা কৰিম। তেওঁ কি কৰিছিলে, পলাই গৈ নগাপাহাৰ, মানে শিৱসাগৰৰ ওচৰে পাজৰে, তোমালোকে উজনিৰ ছাত্ৰ ছাত্ৰী আছা যদি গম পাবা, আমাৰ লোৱাৰ আছামৰ ছাত্ৰ ছাত্ৰীখিনি মেপখন চালে গম পাবা, নগা অঞ্চল আছে, নগাপাহাৰ, নাগালেণ্ড, সেই নগাপাহাৰলৈ পলাই গৈছিলে। তাৰপিছত এইখিনি কথা ডেভিড স্কটে কিন্তু অলপমান অনুমান কৰিছিলে যে আহোমসকলৰ মানে লাহে লাহে কি হৈছিলে, এটা ব্ৰিটিছ বিৰোধী মনোভাৱ গঢ়ি উঠিছিলে। আৰু এইটো সমাধান কৰাৰ কাৰণে ডেভিড স্কটে কি কৰিছিলে, পিছত এইখিনি আমি অকণমান পিছত পাম, যিকোনো বস্তু এটা সিদ্ধান্ত এটা লোৱাৰ আগতে মানুহে ভাবিবতো, ডেভিড স্কটে ভাবিছিলে। আৰু পিছত পুৰন্দৰ গোহাঁইক ৰজা মানে কিছু সময়ৰ কাৰণে বনাইছিলে, এইটো আমি পিছত অলপমান পাম। তাৰপিছত দ্বিতীয় ব্ৰিটিছ বিৰোধী অভ্যুত্থান হৈছে, ইয়াত একদম কম কথা আছে। ইয়াত তোমালোকে জাষ্ট দ্বিতীয় ব্ৰিটিছ বিৰোধী যদি পৰীক্ষাত থুলমূলভাৱে লিখা হয়, কেৱল নামটো লিখিলেই হ'ল, যে ইয়াত মানে নেতৃত্ব বহন কৰিছিলে চিপাহীসকলৰ, শদিয়াত থকা চিপাহীসকলৰ সমৰ্থন লাভ কৰিবৰ বাবে গদাধৰ সিংহ নামৰ মানে আহোম যিগৰাকী ব্যক্তি আছিলে, আহোম ৰজা হ'ব বিচাৰিছিলে। কিন্তু তেওঁৰ এই বিদ্ৰোহ জালিম খাই কি কৰিছিলে, ব্যৰ্থ কৰিছিলে। আৰু তেওঁক কাৰাত্ত কৰি ব্ৰহ্মদেশৰ ৰজাৰ লগত সম্পৰ্ক থকা বুলি কিবা এটা গম পাই তেওঁক কি কৰা হৈছিলে, কাৰাদণ্ড বিহা হৈছিলে। এইটো বেছি নাই, 5টা লাইনত আছে, তোমালোকে এইখিনিত মানে লং কুৱেশ্যনত একেলগে আহিলে 2টা লাইন লিখি দিলে হৈ যাব। তাৰপিছত তৃতীয় ব্ৰিটিছ বিৰোধী অভিযান, যিটো মই তোমালোকক ক'লোঁ, অলপ আগতে ক'লোঁ যে ধনঞ্জয় বৰগোহাঁই পলাই গৈছিলে। তেওঁ পুলিচৰ চকুত পুলিচ সেই সময়ৰ ব্ৰিটিছ সেনাবাহিনীৰ চকুত ধূলা দি কি হৈছিলে, তেওঁ আকৌ কিছুমান মানুহ গোট খুৱাইছিলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ। প্ৰায় 400মান মানুহ লগ হৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে। এইখিনি তোমালোকক অলপ দীঘলকৈ আছে যিহেতু লাগিব, তোমালোকক মই সৰুকৈ তোমালোকক কৈ দিছোঁ। ব্ৰিটিছ বিৰোধী অভিযানটোৰ নেতৃত্ব দিছিল ধনঞ্জয় বৰগোহাঁই 1829 চনৰ শেষৰ ফালে। এই চনটো তোমালোকক লাগিব, যিখিনি চন নালাগে অদৰকাৰী বা বেছি প্ৰয়োজন নহয়, তোমালোকে নিলিখিলেও হ'ব। 1819 চনৰ শেষৰ ফালে মই যিটো ক'লোঁ, মোৱামৰীয়া গাঁও এখনত প্ৰৱেশ কৰিলে। তেওঁৰ 2 পুত্ৰ, এই পুত্ৰ দুটাৰ নাম তোমালোকে আণ্ডাৰলাইন কৰি থবা, হৰকান্ত আৰু হৰনাথ। আৰু জোৱায়েক মানে জীয়ৰী জাত বিয়া দিছিলে, জোৱায়েক আছিলে জীউৰাম দুলীয়া। PDF ফাইলৰ পৰা পঢ়িছোঁ, সৰু আখৰ অকণমান দিগদাৰী হৈছে। চ' তোমালোকে সেইখিনিত বেছি সেইটো বেয়াখিনি ভাইৰেল কৰি নিদি ভালখিনি ল'ব চেষ্টা কৰিবা বুলি মই আশা ৰাখিলোঁ। তাৰপিছত কি কৰিলে, ধনঞ্জয় সমৰ্থন কৰিছিলে এওঁলোকে। আৰু তেওঁ পিয়লি ফুকন, এই নামটো তোমালোকে প্ৰায় অসম বুৰঞ্জীত পাই থকা, পিয়লি ফুকন, তাৰপিছত দেউৰাম দিহিঙীয়া বৰুৱা, কৃষ্ণনাথ আদি প্ৰভাৱশালী আহোম দাদঙৰীয়াক লগ কৰি কি কৰিছিলে, বিদ্ৰোহৰ বাবে একত্ৰিত কৰিছিলে। এনেকৈ তেওঁ ওচৰৰ চিংফৌ, গাৰো, নগা, মোৱামৰীয়াসকলকো ব্ৰিটিছক বহিষ্কাৰ কৰিবৰ কাৰণে তেওঁ কি কৰিছিলে, অনুৰোধ কৰিছিলে আৰু তাৰ পৰা সহায়ো বিচাৰিছিলে। আৰু এওঁলোকে ভাবিছিলে যে ৰূপচান্দ কোঁৱৰক অসমৰ ৰজা পাতিব। কিন্তু কি হ'ল,
এই বিদ্ৰোহটোৰ কথাও তোমালোকে এজ ইউজুৱেল এই বিদ্ৰোহটো বিফল হৈছিলে আৰু 400গৰাকী সৈন্য লৈ যদিও ধনঞ্জয় আহিছিলে, ধনঞ্জয় বৰগোহাঁয়ে, কিন্তু এই বিদ্ৰোহ কেপ্টেইন নিউভিল চাহাবে যোৰহাটত উপস্থিত হৈ দমন কৰে আৰু ৰূপচান্দ কোঁৱৰ মানে যিগৰাকী ৰজা বনোৱাৰ কথা আছিলে, জীউৰাম দুলীয়া বৰুৱা, হৰনাথ মানে ধনঞ্জয়ৰ এগৰাকী পুত্ৰ আৰু পিয়লি ফুকন, দিহিঙীয়া বৰুৱা আৰু বুম সিংফৌৰ বিৰুদ্ধে যোৰহাটৰ বৰ পঞ্চায়তত বিচাৰ হয় আৰু এওঁলোকক মৃত্যুদণ্ডেৰে দণ্ডিত কৰে। তাৰপিছত যদিও মৃত্যুদণ্ডেৰে দণ্ডিত কৰে, ইয়াৰ কিছুমানক কাৰাদণ্ড যাৱজ্জীৱন কাৰাদণ্ড দিয়া হয় আৰু কি কৰা হয়, পিয়লি ফুকন আৰু জীউৰামক মৃত্যুদণ্ড দিয়া হয়। তো খুব অসম বুৰঞ্জীটো দুখলগীয়া কথা। পিয়লি ফুকনৰ কথা তোমালোকে জানিব খোজা, তোমালোকে নিজৰ বিদ্যালয়ৰ শিক্ষকৰ লগত আলোচনা কৰি পঢ়িব পাৰিবা। মই নিজৰ ক্লাছত বাৰু নিশ্চয় ক'ম। তাৰপিছত কি হ'ল, ইয়াতে তোমালোকে উজনি অসমত আহোম ৰাজতন্ত্ৰ, তাৰপিছত কি ডেভিড স্কটে ভাবিলে যে ইমান 600 বছৰৰ ৰাজত্ব কৰা আহোম ৰাজতন্ত্ৰ ঘপককৈ আমি চেঞ্জ কৰি দিয়াই বা একো আমি সিদ্ধান্ত নোলোৱাৰ কাৰণে চাগে এনেকুৱা বিদ্ৰোহবিলাক হৈ আছে। ডেভিড স্কটে মই আগতে যিটো কথা ভাবিছিলে, তাত লাহে লাহে কি কৰিছিলে, তেওঁ পুৰন্দৰ সিংহক উজনি অসমৰ ৰজা পতাৰ কাৰণে পৰিকল্পনা কৰি 1832 চনত কিছুমান চুক্তিৰ বিনিময়ত চুক্তিৰ আধাৰত তেওঁ পুৰন্দৰ সিংহক আহোম ৰাজতন্ত্ৰত দিছিলে আৰু কিছুমান চৰ্ত আছিলে এই চুক্তিখনৰ। এই চৰ্ত ইয়াতে 8টা-9টা আছে, তোমালোকে 5টামান চাই থবা ইম্পৰ্টেণ্ট। তাৰপিছৰ কথাখিনি আমি লাহে লাহে আলোচনা কৰিম, কেনেকৈ পুৰন্দৰ সিংহৰ পিছত আকৌ ব্ৰিটিছে নিজে অসমখন দখল কৰি ল'লে, ব্ৰিটিছৰ শাসন হ'ল। তাৰপিছত মিলছ প্ৰতিবেদন পাবা, তাৰপিছত মোফাট মিলছ, অসমত চিপাহী বিদ্ৰোহ, খুব সহজ, তোমালোকে ক্লাছ 10ৰ সমাজ বিজ্ঞানত পাবা, মণিৰাম দেৱানৰ কথা পাবা। গতিকে এইখিনিলৈকে তোমালোকৰ ভিডিঅ'ত কিবা যদি অসুবিধা আছে, এইটো ভিডিঅ'টো চাগে 150 MB মান হ'ব, গতিকে তোমালোকে বেছি টেনশ্যন ল'ব নালাগে। তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কিবা বুজি নাপালে ক'বা। আৰু মই বাৰ কৈছোঁ, মানুহে বেয়াটো বেছি সোনকালে ভাইৰেল কৰে আৰু মই ৰেকৰ্ডেড মোডত কৰিছোঁ। কিবা অলপমান ভুল হ'লে তোমালোকে ভুলটো নধৰি তোমালোকে কথাখিনি বুজিব চেষ্টা কৰা, যে মই কিতাপ নোহোৱাকৈ হ'লে তোমালোকক মেইন টপিকখিনিৰ পৰা আইডিয়া দিব চেষ্টা কৰিছোঁ আৰু তোমালোকে ভালদৰে কথাখিনি নোটছবিলাক বনাব পাৰা। ইয়াৰ পৰা তোমালোকৰ 2টা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে, যে অসমত প্ৰথম লানি ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ বিষয়ে চমুকৈ আলোচনা কৰা। চ' ইয়াত তোমালোকে লিখিব পাৰা কথাখিনি। দ্বিতীয় লানিটো এনেকুৱা নহয়, তৃতীয় বিদ্ৰোহটো তোমালোকে চমুকৈ আলোচনা কৰিব পাৰা আৰু একেলগে প্ৰথম, দ্বিতীয়, তৃতীয়টো লগ কৰিও এটা লং কুৱেশ্যন 5 মাৰ্কৰ কাৰণে তোমালোকে লিখিব পাৰা। 3টা প্ৰশ্নৰ উত্তৰ তোমালোকে প্ৰিপেয়াৰ কৰিবা আৰু যদি তোমালোকে ভাবা যে এই 3টা প্ৰশ্নৰ উত্তৰ লিখি মোক হোৱাটছএপ যোগে তোমালোকে দেখুৱাব পাৰা। যদি ঠিকে থাকে মই ক'ম যে ঠিকে আছে। চ' তোমালোকৰ অলপ সুবিধা হ'ব। তেনেকুৱাকৈ মোৰ বাকী ছাবজেক্ট ক্লাছ 10ৰ মানে হিষ্ট্ৰী, ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী পাৰ্ট আৰু ক্লাছ 12ৰ হিষ্ট্ৰী পাৰ্টতো মোক বহুত ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱাকৈ হোৱাটছএপ যোগে এনচাৰবিলাক, প্ৰশ্ন উত্তৰবিলাক দেখাই আছে। চ' তোমালোককো এইখিনি সুবিধা দিছোঁ আৰু মোৰ বিদ্যালয়ৰ বাহিৰৰ কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি তেনেকুৱা মোৰ লগতো মানে আলোচনা কৰিব পাৰে, নিশ্চয় মই ভাল পাম। আৰু তোমালোকক অনুৰোধ জনাইছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কমেণ্টত তোমালোকৰ কথাবিলাক জনোৱা। লাইকটো তোমালোকৰ কথা, লাইক দিলে নিশ্চয় ভাল লাগিব আৰু উৎসাহ পাম। তোমালোকক অতি সোনকালে কিতাপখন পালে ভালদৰে আকৌ বেছি ভালকৈ শিকাব পাৰিম বুলি আশা ৰাখিলোঁ। ঠিক আছে, আজিও বহুত দেৰি হ'ল, তোমালোকৰ কাৰণে আকৌ কম্প্ৰেছ কৰিব লাগিব, সময় আপলোড কৰোঁতে যাব 12:48। চ' তোমালোকক দেখাইছোঁ যাতে তোমালোকে অকণমান কথাবিলাক উৎসাহ লৈ তোমালোকে পঢ়া, কাৰণ মই পঢ়া কালত 11টা, 11:30লৈকে পঢ়িছিলোঁ। এতিয়া তোমালোকক শিকোৱাৰ কাৰণে অকণমান দেৰিলৈকে হ'লেও শিকাইছোঁ। তোমালোকে ভালদৰে পঢ়া আৰু মোৰ এই চেষ্টাখিনি তোমালোকে আৰু বেছি আগুৱাই লৈ যোৱা। তোমালোকৰ মোতকৈ আৰু বেছি ভাল হওক, তোমালোকে ভাল পদবীত চাকৰি লোৱা, আৰু বেছি ভাল হওক। অল দ্য বেষ্ট, মে গড ব্লেছ ইউ অল।